ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আদায় হ'বলৈ এয়া 1 তাৰিখৰ ৰাতিপুৱাৰ দৃশ্য। বছৰটো ভালে কুশলে যাওক বুলিয়ে এবাৰ মন্দিৰৰ পৰা আহিলোগৈ, ভগৱন্তৰ ওচৰত সেৱা জনাই আহিলোঁ। 25 বৰ্ষটোত বিশেষ কি পালোঁ বুলি ক'লে বহু কিবা কিবি পালোঁ, কিন্তু হেৰুৱালোঁ আটাইতকৈ ডাঙৰ সম্পদ। প্ৰতিটো বছৰেই ভাল বেয়া মুহূৰ্তবোৰ কঢ়িয়াই আনে আৰু আমি সেয়া মানিও লওঁ, কিন্তু কিছুমান সত্য হ'লেও আমি মানি ল'ব নোৱাৰোঁ। যেনেকৈ 25 বৰ্ষটোত আমাৰ হিয়াৰ আমঠুজন হেৰাই গ'ল, সেয়া কেতিয়াও আমি মানি ল'বই নোৱাৰোঁ। যিজন পুৰুষে অসমৰ কাৰণে সাংঘাতিক কিবা দি থৈ গৈছে, শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মনত তেওঁ শিপাই আছে। প্ৰতিজন অসমীয়াই কান্দিছে তেওঁৰ মৃত্যুত। সেইজন মানুহক আমি হেৰুৱাব নোৱাৰোঁ কাহানিও। জুবিন দা অমৰ হৈ থাকিব প্ৰতিজন অসমীয়াৰ বুকুত। আৰু এয়া 1 তাৰিখৰ সন্ধিয়াৰ দৃশ্য। যিহেতু নতুন বছৰ সোমাইছে, সকলোৰে মনত দুখ থাকিলেও ফূৰ্তিও কৰিছে। আৰু এয়া আমাৰ অকণমানিবোৰে গানৰ আখৰাত ব্যস্ত, মানে এটা সাংস্কৃতিক সন্ধিয়া নিচিনাই হৈ গৈছে। আৰু মই যিহেতু ঘৰত নাছিলোঁ, বাহঁতৰ ঘৰত আছিলোঁ, চেলিব্ৰেশ্যন য'ত হ'লেও হৈ যায় নহয়নে? ফূৰ্তি কৰিবলৈ আমাক এটা বাহানাহে লাগে মাত্ৰ। আৰু এয়া মোৰ ভাগিনে গান গাইছে, আপোনালোকক শুনাব নোৱাৰোঁ বাৰু, বেলেগ এদিন শুনাম। গান গাব নেজানে, এনেই স্পীকাৰটো দেখিলে আৰু সকলোৰে মন যায় নহয়নে? দিনবোৰ সকলোৰে ভালে কুশলে যাওক, সেয়াই প্ৰাৰ্থনা। নতুন বছৰটো আটাইৰে ভাল হওক, কুশলে থাকিব, ভালে থাকিব। আৰু এয়া ৰাতিলৈ আইতাৰ বাৰ্থডে বুলি কিছু চেলিব্ৰেশ্যন হৈ গ'ল। আৰু আজিলৈ ইমানেই। নৱবৰ্ষৰ আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ সকলোকে। দিনবোৰ ভালে যাওক সকলোৰে। আজিলৈ মৰমেৰে আদৰেৰে বিদায়। থেংক ইউ।